সকলো ভিডিঅ'ৰ কাৰণে সৰি নমস্কাৰ। একচুৱেলি মই এটা ভিডিঅ'টো বনাবলৈ পোৱা যে এনেই গ'লোঁ, ভিডিঅ'টো হৈ গ'ল, কিন্তু বেয়া নাপাব। একচুৱেলি মই ভিডিঅ'টো বনাম বুলি যোৱা নাছিলোঁ, এনেই মই ব্লগ এটা এনেই গেমবিলাক নতুনকৈ যদি শিকিব কাৰণে ভিডিঅ' এটা বনাই দি দিছোঁ আপোনালোকক। কিন্তু পাছত গেমবিলাক শ্বট মই কাইলৈ দি আছোঁ আপোনালোকক, ফাৰ্ষ্ট শ্বট চালিয়া শ্বট দিম আজি। এনেই এটা খালী ভিডিঅ' দিছোঁ জাষ্ট। হেল্ল' হাই, আমি পথাৰলৈ আহিছোঁ। খেতি কেনেকৈ কৰে মই দেখাব আহিছোঁ। বাছ খেতি কেনেকৈ কৰে আপোনালোকক দেখাই আছোঁ। বাছ চাই থাকক ভিডিঅ'টো। খেতি কেনেকৈ কৰে, কি কৰে চব দেখাই দিম। একচুৱেলি বহুত কষ্ট হয় যেন মানে আমি ভাতকেইটা খাই আছোঁ নাজানো, কিন্তু খেতি কেনেকৈ কৰে, খেতি কেনেকৈ কৰে আপোনালোকক অলপ টিপছটো দেখাম। কিন্তু মই একচুৱেলি গাঁৱলৈ অহা নাই, মই এইবিলাক মানে দেখাব মন যায় নে আমি কেনেকৈ থাকোঁ কি পৰিৱেশত। বাছ আপোনালোকে চাওক বিগিনিং টু ফিনিছ ভিডিঅ' হা, মই দেখাই আছোঁ ভিডিঅ'। মাটিবিলাক দেখিছে নহয়। একচুৱেলি ইয়াত এতিয়া একো নাই কৰা, ইয়াত একো নাই কৰা, বাছ একো নাই কৰা। ইয়াত কৰিব আৰু বাছ ইয়াত কৰিব আৰু কিবা কিবি, গম পাইছেনে? ইয়াত কৰিব আৰু কিবা কিবি, কিন্তু একো নাই। কেইদিনমান পিছত ইয়াত এই মাটিবিলাক দেখিছে পূৰা শুকান হৈ আছে। একচুৱেলি ঘূৰি ফুৰিছোঁ মই ইয়াত আহিলে, কিন্তু ইয়াত যে কেনেকুৱা পিছত হাল বাব, হাল বাই আগত পানী দিব, তাৰপিছত মাটিত হাল বাব ট্ৰেক্টৰে, তাৰপিছতেহে ইয়াত তাৰপিছত কি কৰিব দেখাই আছোঁ। চাই চাওক দে, বস্তু বেছি মজা পাব। একচুৱেলি ইয়াত এইবিলাক মানে আগতে ধান পেলাইছিলে, ধান পেলাই তাৰ পৰা কঠীয়া হৈছিলে, এই দেখিছেনে? এই বস্তুটোহে কিন্তু মাটিত লগাব, তাৰপিছতহে ধানটো হয়। একচুৱেলি ইয়াত উঘলি আছে, ইয়াত পানী দি লৈছে, মানে পানী দিলে উঘলাটো একচুৱেলি ভাল হয়, সেইটো কাৰণে উঘলি দিছে। উঘলাৰ পিছত তাৰপিছত দেখিব কি হয়। বাছ টেকনিক এয়া উঘলি দিছে, দেখিছেনে? এনেকৈ হয়। তাৰপিছত এনেকৈ বান্ধিব, বান্ধি লৈ তাৰপিছত মাটিটো হাল বাব, তাৰপিছতহে খেতিত নিব। একচুৱেলি খেতি কেনেকৈ কৰে দেখাই আছোঁ ৰ'ব। মাটিটো উঘলি আছে পূৰা, দেখিছেনে? পূৰা উঘলিছে। ইয়াৰ মাটিৰ ওপৰত থৈ দিছে, কালিলৈ ৰোৱনী আহিব কঠীয়া লগাব। হাল বালে একচুৱেলি, আমাৰতে হাল বোৱা নাছিলে। বাছ চাই থাকক, ইয়াতো লগাব পিছত। গৈ আছোঁ, মোৰ লগৰকেইটাই তাত বহি আছে। কঠীয়া ফটো মাৰিছোঁ, আকৌ উঠাইছোঁ। ক'ত গৈছিলে? কি কৰিবা? বোকা দিছা? পাইছা নাই এতিয়া? অসুবিধা নহয় নহয়? ঠিকে আছে। একচুৱেলি ইয়াৰ ৰোৱা পুতি দিলে। ৰোৱা পোতাৰ আগত মই এটা কথা তেতিয়া ক'ব পাহৰিলোঁ, ৰোৱা পোতাৰ আগত একচুৱেলি সাৰ মাৰি ল'ব লাগে। মই নাজানো না একচুৱেলি। ইয়াত সাৰ ফেনটো উঠিছে দেখিছেনে? ইয়াত সাৰটো মাৰিছে। একচুৱেলি কিবা ইউৰিয়া পটাছ এনেকৈ কিবা কিবি মাৰি দিয়ে, তাৰ মাটিটো গেলাই লয় হাল বোৱাৰ পাছত, তাৰপিছতহে ৰোৱাটো পুতিব। আগত মাটিটো গেলাব, তাৰপিছত দুদিনমান থৈ দিব হাল বাই গেলাই লৈ, তাৰপিছতহে ৰোৱাটো পুতিব। বাছ এনেকৈ কৰাৰ পিছত কেইদিনমান যোৱাৰ পিছত মাটিটো অলপ ঢিলা হ'ব, কোমল হ'ব, তেতিয়াহ'লে মানে হাত সোমালে ৰোৱা পুতিব নিচিনা কষ্ট নাপায়। তাৰপিছতহে ধানটো হৈ যায়। একচুৱেলি ধানটো হোৱাৰ পিছত কাটিব, সেইটো আমাৰ ঘৰত যায়গৈ। যেনেকৈ ইয়াত বহুত খেতি কৰিছে দেখিছেনে? ইয়াৰ পৰা বহুত দূৰলৈ খেতিয়ে আছে, যিমানখিনি দেখিছে বহুত একদম বহুত আছে। একচুৱেলি এইখিনি কৰিব নোৱাৰে, এইখিনি ওচৰৰ মানুহজনে কৈছে, মানুহজনে কৈছিলে। কিন্তু এই বস্তুটো দেখিছেনে? এইটো
এইটো একচুৱেলি কি হয় জানে ৰহা দালি বুলি কয়। ৰহা দালি এই বস্তু ৰহা দালি বুলি কয়। এই বস্তুটোৰ পৰা দালি হয়। দালি যিটো দালি আমি ঘৰত খাওঁ, বুটৰ টাইপৰ দালি, এই দালিটো হয়। একচুৱেলি মই ইয়াৰ পৰা এটা কেঁচা ছিঙিব নাপায়, তেওঁ ছিঙি দিছোঁ। নাই নিচিঙো দে, মানুহ ছিঙিলে বেয়া না। চাই লওক বাছ, এয়া গছ পূৰা এইবিলাক ৰহা দালি হয়। একচুৱেলি এখন গাঁৱত আহিছোঁ, গাঁৱত দেখাইছোঁ এইবিলাক চব ৰহা দালি গছ হয়। দেখিছে, চব ৰহা দালি গছ হয়। পুৰা গাঁও, ফুল গাঁও, ৰাস্তা চাওক ফুল গাঁও হয় একচুৱেলি। আমাৰ ভিলেজ হয়, চাই থাকক।